আজিৰ দিনত পেমেন্ট কৰাটো কিমান ইজি হৈ গ'ল না কেছ লৈ ফুৰা ঝামেলা না কাৰ্ড লৈ ফুৰা ঝামেলা বাছ আপোনাৰ ফোন উলিয়াওক QR কোড স্কেন কৰক আৰু পেমেন্ট হৈ গ'ল অল থ্যাঙ্কস টু ইণ্ডিয়া কাৰণ আমাৰ দেশে UPI টেকনলজি ইন্ট্ৰডিউস কৰিছিলে এই টেকনলজিটো বিদেশত নাই আপুনি যদি আমেৰিকাত পেমেন্ট কৰিব লগা হয় কেছ বা কাৰ্ডে দিয়ে কৰিব লাগিব প্ৰতিদিনে কিবা নহয় কিবা কামত আমি সবে QR কোড ব্যৱহাৰ কৰোঁ কিন্তু কেতিয়াবা আপুনি এইটো ভাবি চাইছেনে এই QR কোডবোৰে কাম কেনেকৈ কৰে কেনেকৈ QR কোডটো স্কেন কৰাৰ লগে লগে আপোনাৰ একাউণ্টৰ পৰা দোকানীজনৰ একাউণ্টলৈ পইচা ট্ৰান্সফাৰ হৈ যায় এই ভিডিঅ'টোত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ চেষ্টা কৰিম নমস্কাৰ বিজ্ঞান চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম 1994 QR কোডৰ জিন্দগী আৰম্ভ হৈছিল জাপানৰ এটা কোম্পানীৰ পৰা যাৰ নাম ডেনছন ৱেব এই কোম্পানীটোৱে অটোমেটিক পাৰ্টছ মেনুফেকচাৰ কৰে যেহেতু এটো এটা বহুত ডাঙৰ কোম্পানী ইয়াত হাজাৰ হাজাৰ প্ৰডাক্টছ থাকে ইমানবোৰ প্ৰডাক্টছৰ নাম মেনুৱেলি কম্পিউটাৰত এন্ট্ৰি কৰিবলৈ বহুত সমস্যা হৈছিল আৰু বিলিং কৰোতে কেচিয়াৰজনে প্ৰতিটো প্ৰডাক্টৰ নাম টাইপ কৰি কম্পিউটাৰত এন্ট্ৰি কৰিব লগা হৈছিল এই প্ৰবলেমবোৰ সলভ কৰিবলৈ তেওঁলোকে বাৰকোড ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল বাৰকোডবোৰ QR কোডৰ নিচিনাকৈ কাম কৰে কিন্তু অলপ সলপ ডিফাৰেন্স আছে দেখিবলৈ বাৰকোডবোৰ দীঘলীয়া হয় আৰু তাত হৰাইজন্টেল লাইনবোৰ থাকে কিন্তু QR কোডবোৰ স্কোয়াৰ সাইজৰ হয় আৰু তাত বেলেগ বেলেগ প্যাটাৰ্ন থাকে বাৰকোডবোৰে বেছি ইনফৰমেশন ষ্ট'ৰ কৰিব নোৱাৰে কেৱল প্ৰডাক্টৰ নামটোহে ষ্ট'ৰ কৰিব পাৰে কিন্তু QR কোড এটাই বহুত ইনফৰমেশন ষ্ট'ৰ কৰিব পাৰে যেনে আপোনাৰ বেংক একাউণ্টৰ ডিটেইলছ সেইকাৰণে বাৰকোডবোৰ অকল সুপাৰমাৰ্ট বা মলতহে বেছি ব্যৱহাৰ কৰা হয় QR কোডবোৰে কাম কেনেকৈ কৰে QR কোডে কাম কেনেকৈ কৰে জানিবলৈ হ'লে আপুনি প্ৰথমতে QR কোডৰ ষ্ট্ৰাকচাৰটো জানিবই লাগিব যেনেধৰণে ইংলিছ ল্যাঙ্গুৱেজত এলফাবেটছবোৰ থাকে ABCD তেনেদৰে QR কোডবোৰত বিভিন্ন এলিমেন্টছ থাকে যি বেলেগ বেলেগ কাম কৰে এই যে ডাঙৰ ডাঙৰ তিনটা স্কোয়াৰ বক্স দেখা পাইছে এই গিটাক ডিটেকশন মাৰ্কাৰ বুলি কোৱা হয় স্কেনাৰটোৱে কোনডোখৰ পৰা স্কেন কৰিবলৈ আৰম্ভ কৰিব লাগে এই ইনফৰমেশনটো ডিটেকশন মাৰ্কাৰে স্কেনাৰটোক দিয়ে আপুনি এটা বস্তু নটিস কৰিছে চাগে যিকোনো এংগলৰ পৰা QR কোডটো স্কেন কৰিলেও স্কেন হৈ যায় মানে আপুনি লাগিলে বেকাকে স্কেন কৰক সিধাকে স্কেন কৰক বা ফোনটো উল্টা কৰি স্কেন নকৰক কিয় QR কোডটো তথাপিও স্কেন হৈ যাব ইয়াৰ ক্ৰেডিট যায় এই এলাইনমেন্ট প্যাটাৰ্নটোক QR কোডৰ এলাইনমেন্টটো মেনেজ কৰা কাম হৈছে এই এলাইনমেন্ট প্যাটাৰ্নটোৰ এই সৰু লাইন দুডাল যে দেখা পাইছে এইগিডালক এৰৰ কাৰেকশ্যন লেভেল বুলি কোৱা হয় যদি কিবা কাৰণত QR কোডটো কোনোবা এটা ফলৰ পৰা অলপ ড্যামেজ হৈ যায় তেতিয়াও এই এৰৰ কাৰেকশ্যন লেভেলটোৰ জহত QR কোডটোৱে সঠিককৈ কাম কৰি থাকিব পাৰে এনেদৰে বিভিন্ন এলিমেন্টছ লগ লাগি এটা QR কোড বনে এই মাজত যে ইমানবোৰ এলিমেন্টছ আপুনি দেখা পাইছে ইয়াত একচুৱেল ডাটা বা ইনফৰমেশনবোৰ ষ্ট'ৰ হৈ থাকে যেনে কিছুমান এলিমেন্টছে এলফাবেটছবোৰ ষ্ট'ৰ কৰিব আন কিছুমানে নিউমাৰিক ভ্যালু অৰ্থাৎ নাম্বাৰছবোৰ ষ্ট'ৰ কৰিব QR কোড স্কেন কৰি পেমেন্ট কৰিবলৈ হ'লে আপোনাৰ UPI ID থাকিবই লাগিব আৰু আপুনি যাক পেমেন্ট কৰিব বিচাৰে তেখেতৰো UPI ID থাকিবই লাগিব যেতিয়া আপুনি UPI ID বনায় তেতিয়া আপোনাৰ বেংক একাউণ্ট ডিটেইলছ যেনে বেংকৰ নাম একাউণ্ট নাম্বাৰ IFSC কোড একাউণ্ট হোল্ডাৰ নেম এই সকলোবোৰ ইনফৰমেশন ডাটাৰ ফৰমেটত QR কোডটোত ষ্ট'ৰ হৈ যায় আৰু যেতিয়া আপুনি QR কোডটো স্কেন কৰে তেতিয়া স্কেনাৰটোৱে এই সকলোবোৰ ইনফৰমেশন ৰিড কৰি লয় আৰু আপুনি সাকসেসফুলি পেমেন্ট কৰিব পাৰে আশা কৰিছো এই ভিডিঅ'টোৰ পৰা আপুনি কিবা শিকিব পালে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ধন্যবাদ